সকলোকে স্বাগতম। মই অচ্যুতনাথ, আপোনালোকে চাই আছে শিৱসাগৰ এক্সপ্ৰেছ। খামুন গাঁৱৰ মাজমজিয়াৰ পৰা সকলোকে আমাৰ নতুন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ চাৰিং হাফলডিঙৰ খামুন গাঁৱৰ মাজমজিয়াত। অহা কালিলৈ সোমবাৰ আৰু মঙলবাৰে দুদিনীয়াকৈ এই খামুন গাঁৱৰ হৰি মন্দিৰ প্ৰাংগণতে দুখনকৈ ভাওনাৰ আয়োজন কৰা হৈছে। আহকচোন তাৰ আয়োজন কেনেকৈ হৈছে সেই সম্বন্ধে আপোনালোকক কিছু দেখুৱাবলৈ চেষ্টা কৰোঁ। অহা কালিলৈ অৰ্থাৎ সোমবাৰে এই গাঁৱৰে শ্ৰী ভদ্ৰেশ্বৰ নাথ আৰু তেওঁৰ পৰিয়ালবৰ্গই নিসিংহ মৰাই নাট ভাগি দান দিছে। ফুলপানী চিগাৰ শ্ৰী শ্ৰী অৰুণোদয় সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা এই নাট ভাগি প্ৰদৰ্শন কৰা হ'ব। তাৰ পিছৰ দিনা অৰ্থাৎ মঙলবাৰে দিনৰ ভাগত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন সাহিত্য প্ৰতিযোগিতা আৰু ৰাতিৰ ভাগলৈ গাঁৱৰ যুৱবৃন্দৰ দ্বাৰা গজকেতু উপাখ্যান নাট ভাগি প্ৰদৰ্শন কৰা হ'ব। সকলো ভক্ত বৈষ্ণৱক এই অনুষ্ঠান দুভাগলৈ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। এয়া অনুষ্ঠান দুভাগীৰ বাবে মুখ্য বাটচৰা। ওপৰ ভাগলৈ চাওক, ওপৰ ভাগ নিৰ্মাণ কৰা হৈছে খেৰৰ দ্বাৰা আৰু তলৰ খুঁটাসমূহ নিৰ্মাণ কৰা হৈছে তামোল গছৰ পৰা। গাঁৱৰ যুৱবৃন্দই অশেষ কষ্টৰে এই বাটচৰা ভাগি নিৰ্মাণ কৰি তুলিছে। আৰু এয়া চাওক, সমূহ ভক্ত বৈষ্ণৱলৈ আদৰণি। এই ৰাস্তাইদি কিছু দূৰ গৈ থাকিলেই খামুন গাঁৱৰ হৰি মন্দিৰ প্ৰাংগণ পাবগৈ। দশধিক আলোকসজ্জাৰ অতি সুন্দৰকৈ গাঁৱৰ যুৱকসকলে সজাই তুলিছে। এইটো হাফলডিং নামঘৰৰ দিশৰ পৰা আহি এই ৰাস্তা এটা আন এটি বাটচৰা নিৰ্মাণ কৰা হৈছে একেই পদ্ধতিৰে। তামোলৰ খুঁটা আৰু ওপৰত খেৰৰ চাল। এই দিশে প্ৰায় 50 মিটাৰ গ'লেই সেয়া সন্মুখত খামুন গাঁৱৰ হৰি মন্দিৰ। এইটো অন্য এটা বাটচৰা। নআলিয়েদি আহি নপাম গাঁৱৰ মাজেদি সোমাই আপুনি এই পথেদি আহি খামুন গাঁৱৰ হৰি মন্দিৰ প্ৰাংগণত উপনীত হ'বহি পাৰিব। খামুন গাঁৱৰ যুৱবৃন্দই অনুষ্ঠিত কৰিবলগীয়া গজকেতু উপাখ্যান নাট ভাগি আজি পঢ়া আশা চলি আছে। আজিৰ দিনৰ ৰাইজৰ যথেষ্ট ভিৰ দেখা পোৱা গৈছে। অহা মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া এই নাট ভাগিৰ বাবে ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনোৱা হ'ল। খামুন গাঁৱৰ নবীন শিল্পীসকলৰ দ্বাৰা এইবাৰৰ এই ভাওনা ভাগি অনুষ্ঠিত কৰা হ'ব। ইয়াত ভুল ভ্ৰান্তি হ'ব পাৰে। সকলোৰে যেন পাকমুৰিখন কৰি এই নাট ভাগি উপভোগ কৰিবলৈ আহে। বৰ্তমানলৈকে দেখা দৃশ্যৰাজি চাই নাট ভাগি যথেষ্ট ভাল হ'ব যেনেই অনুমান কৰা হৈছে। অহা সোমবাৰ আৰু মঙলবাৰে দুভাগী মহাপুৰুষীয়া নাট অনুষ্ঠিত কৰিবৰ বাবে খামুন গাঁও হৰি মন্দিৰ প্ৰাংগণৰ কাষতে এয়া মঞ্চ নিৰ্মাণ কৰা হৈছে। এয়া মণিকূট সুন্দৰকৈ কৰা হৈছে তাত, আৰু সন্মুখতে জয় বিজয়ৰ প্ৰতিমা। এই স্থানতে দুয়োভাগী মহাপুৰুষীয়া নাট প্ৰদৰ্শন কৰা হ'ব। খামুন গাঁৱৰ হৰি মন্দিৰ প্ৰাংগণৰ ভিতৰচৰা। আৰু এই স্থানতে কেইবাভাগী মুখা শিল্প প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ কাষতেই এয়া চাওক, ধুনীয়াকৈ বেৰি দিয়া হৈছে। ইয়াত অভ্যৰ্থনা গৃহ এয়া। ইয়াৰ সন্মুখতে কাষেদি গৈ থাকিলে আপুনি ৰান্ধনীশাল দেখা পাব। বৰ্তমান আজি বৰ আখৰা যিহেতু
গাঁৱৰ যুৱবৃন্দই সকলোৰে বাবে ভোজনৰ আয়োজন কৰিছে। আৰু কিছু দূৰ গ'লে ৰান্ধনীশাল দেখা পাব। এয়া চাওক, ৰান্ধনীসকলে নিজ নিজ কৰ্মত ব্যস্ত হৈ পৰিছে ইতিমধ্যে। নানা সুস্বাদু ব্যঞ্জনে ক্ষন্তেক পিছতে এই স্থানত ভৰিবহি। খামোন গাঁৱৰ হৰি মন্দিৰ প্ৰাংগণৰ নিচেই কাষতে এয়া বিভিন্ন প্ৰকাৰৰ মুখা শিল্প এনেদৰে প্ৰদৰ্শনৰ বাবে ৰখা হৈছে। ৰং বিৰঙী নানা আলোকসজ্জাৰে গাঁৱৰ যুৱবৃন্দই এই স্থান সুশোভিত কৰি তুলিছে। পুতলা মুখা সবিশেষ নাজানো এই বিষয়ে, গম পালে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াত লুটুকৰি মুখা দেখাত কিন্তু বহুত ধুনীয়া লাগিছে। দাঁতকেইটা চাওক, ৱাহ। মুখ মুখা এইটো মাত্ৰ মুখখন আছে, সেইবাবে ইয়াক মুখ মুখা বুলি কোৱা হয়। যি বিশাল পক্ষী, গৰুড় পক্ষী, শ্ৰীকৃষ্ণ বাহন। ইয়াক বনাইছে সুকুমাৰ শিল্পালয়। এইভাগ বৃহৎ মূৰ্তি বৰমুখা। ইয়াৰ চাইজ বহুত ডাঙৰ, সেইবাবে হয়তো ইয়াক বৰমুখা বুলি কোৱা হয়। খামোন গাঁও হৰি মন্দিৰ প্ৰাংগণৰ কাষতে ইয়াত যুৱবৃন্দই পতাকা উত্তোলনৰ বাবে বেদী বনাই আছে। আৰু কাষতে ইয়াৰ মূল মঞ্চ। যুৱবৃন্দই আটকধুনীয়া আলোকসজ্জা আৰু ডেকৰেশ্যনৰ দ্বাৰা এই স্থান বহুত সুন্দৰ কৰি তুলিলে। অহা সোমবাৰে শ্ৰী নৃসিংহ মুৰাৰী আৰু মঙলবাৰে শ্ৰী গজপতি উপাখ্যান নাট দুভাগী ইয়াত অনুষ্ঠিত কৰা হ'ব। সকলোবোৰ ৰাইজকে সাদৰেৰে নিমন্ত্ৰণ জনালে দুইভাগী ভাওনা উপভোগ কৰিবলৈ। তেতিয়ালৈকে ধন্যবাদ, শুভৰাত্ৰি।